এটা বিশিষ্ট ব্যক্তি আমাৰ যুৱ নেতা, বিশিষ্ট আমাৰ ব্যৱসায়ী ভাস্কৰ জ্যোতি হামলৈদেৱক দুহাৰ কৰাৰ কাৰণে মই আহ্বান কৰিছোঁ। প্ৰথমতে ক্ষমা বিচাৰিছোঁ, মোৰ শাৰীৰিক কিছু অসুস্থতাৰ বাবে মাতটো একদম ভাঙি আছে। পোনপ্ৰথমে বৰগছা জনতা যুৱক সংঘৰ উদ্যোগত এই পঞ্চম বাৰ্ষিকী যি শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিছে, ইয়াত উপস্থিত থকা সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আজি কিছুদিনৰ আগৰ পৰা আমি 7-8 মাহ, অভিজিৎ দা আগৰ পৰাই মোৰ চিনাকি, 7-8 মাহমান আগত আমি ইয়াত চামতা জামৰ তলত এটা ব্লাড ডনেশ্যন কেম্প আয়োজন কৰিছিলোঁ। যেতিয়াই অভিজিৎ দাৰ ওচৰত যাওঁ বোলো, দাদা আপুনি আহিব, আৰু অভিজিৎ দাই কয়, নহয় বাবু মোৰ অলপ মন্দিৰৰ কাম চলি আছে, মই অলপ বিজি আছোঁ। আৰু সদায় শুনি আছিলোঁ, গুৱাহাটীত গ'লেও লগ পালেও কয় যে আমাৰ এইবাৰ বিৰাট ধুনীয়াকৈ দুৰ্গা পূজা পতা হ'ব, তুমি কিন্তু যাব লাগিব আৰু গৈ সঁচাই ভাল পাব। কথা চলি থাকিল, সময় গৈ থাকিল, আৰু যোৱা পৰহি 3 দিন আগত স্বাভাৱিকভাৱে অভিজিৎ দাৰ ফোনটো গ'ল যে বাবু, মোৰ ঘৰ নদা নাম পাপুৰ কাৰণে পাপু বুলিয়ে মাতে, বোলে আমাৰ পূজা তুমি এবাৰ ষষ্ঠীৰ দিনাখন তুমি আৰু নতাশা আহিব লাগিব। আৰু মই পোনচাতে ক'লোঁ, ঠিক আছে অভিজিৎ দা, আমি যাম। ইয়াত আহি পেলাই প্ৰথমতে যেতিয়া মই নিশিতা বাক লগ পালোঁ, আৰু তাৰ লগে লগে বিশিষ্ট, অৰ্থাৎ আমাৰ আদৰ্শ বুলি ক'লেও, আমাৰ আদৰ্শ বুলি মই ভাবোঁ, অনুপম দাক লগ পালোঁ। সদায় মন আছিলে, ময়ো এজন ইঞ্জিনিয়াৰ, অভিযন্তা, আৰু যেতিয়াই আমি কিবা কাম কৰোঁ, গুৱাহাটীত কিবা কৰোঁ, অনুপম দাৰ নামটো সদায় শুনি আছিলোঁ, কিন্তু আজিলৈকে মোৰ লগ পোৱাৰ সৌভাগ্য হোৱা নাছিলে। আৰু আজি ইয়াত আহি পেলাই অনুপম দাক লগ পোৱাৰ এক বিশাল সৌভাগ্য হ'ল। আৰু অনুপম দাক লগ পোৱাৰ পিছত আমি এবাৰ মন্দিৰটো চাবলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মোৰ ভিনদেউ ইয়াতে আছে, আৰু লগতে এই পূজা কমিটিৰ সকলোৱে মাত্ৰ এটা বাক্যই ক'লে যে বৰগাছা এই অঞ্চলৰ মানুহৰ যিটো মানে ওলাই আহি একেলগে কাম কৰাৰ যি উৎসাহ, সেই উৎসাহ একোৰ লগতে তুলনা কৰিব নোৱাৰি। আৰু স্বাভাৱিকভাৱে ইয়াত আহি পেলাই মই দেখা পালোঁ যে এই ৰাতি এতিয়া 10টা বাজিছে, ইমান মানুহৰ এক উল্লাস, উদ্দীপনা, আমাৰ জাতিটোক সঁচাই এইখিনিয়ে লাগে। মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ দুৰ্গা মাৰ হাতত 10খন হাত থাকে। এই 10খন হাতত 10টা বিশেষ বিশেষ অস্ত্ৰ আছে। পদুমেই কওক, ত্ৰিশূলেই কওক, 10টা অস্ত্ৰ আছে। আৰু আমাৰ দুৰ্গোৎসৱ একচুৱেলি আছিলে, আমাৰ বাসন্তী পূজাটোত আমি প্ৰধানকৈ জানিছিলোঁ যে আমি দুৰ্গা পূজা কৰোঁ, অৰ্থাৎ মা আমি দুৰ্গাক প্ৰণাম কৰোঁ। এই শৰৎ কালত, অৰ্থাৎ এই শাৰদীয় দুৰ্গোৎসৱৰ মূলত গুৰিতে আছিলে যে অপশক্তি নাশ কৰা। আৰু দুৰ্গা মাক প্ৰত্যেকজনে ভগৱানে এটা এটা অস্ত্ৰ দি পেলাই তেওঁক এই অপশক্তি বিনাশ কৰিবলৈ তেওঁক শক্তি দিছিলে। গতিকে এই কথাটোৰ লগত আজিৰ দিনৰ আমাৰ সমাজখনৰ এটা কথা অনুধাৱন হয় যে আমি আমাৰ সমাজখন আগুৱাই নিবলৈ হ'লে আমি এজনে কেতিয়াও আগুৱাই নিব নোৱাৰোঁ। সমাজখন আগুৱাই নিবলৈ হ'লে প্ৰত্যেকজনৰ সহযোগিতা, প্ৰত্যেকজনৰ উদ্দীপনা, প্ৰত্যেকজনৰ অনুপ্ৰেৰণা বিৰাটেই প্ৰয়োজন। আৰু ইয়াত আহি পেলাই যেতিয়া আমি মন্দিৰত গৈছিলোঁ, মই নতাশাক পোনচাতেই কৈছোঁ যে তুমি NGOৰ নামত কেইবাটাও প্ৰগ্ৰেম কৰিছা, কিন্তু এইবাৰ আমি এই বৰগাছা অঞ্চলৰ ইয়াত আমি প্ৰগ্ৰেম কৰিম, মাত্ৰ এটাই কাৰণ, আপোনালোকৰ উৎসাহ উদ্দীপনা যি পাইছোঁ সেয়া আমাক লাগে। গুৱাহাটীত আমি কাম কৰোঁ, কিন্তু গুৱাহাটীত আমি এইখিনি উৎসাহ আমি নাপাওঁ। আমি কাম কৰোঁ, আমাৰ ৰাতিলৈ কেতিয়াবা হতাশা হয়, কেতিয়াবা ফূৰ্তি হয়, কিবা এটা ভাল হ'লে ভাল লাগে, আৰু কিবা এটা বেয়া হ'লে অলপ মনটো ডাঠ লাগে। কিন্তু এই মানুহখিনিৰ যিখিনি মৰম, যিখিনি উৎসাহ আমাক যেনেধৰণে সম্বৰ্ধনা জনালে বা আমাৰ যিখিনি হাত তালি বজালে, মই ভাবোঁ যে এই উৎসাহ উদ্দীপনাৰে নিজৰ মাজতো এটা সাহস গোটাব পাৰিছোঁ যে আহি থকা দিনত আমি আৰু ধুনীয়াকৈ কাম কৰি যাব পাৰিম। এই বৰগাছা অঞ্চলৰ এই শাৰদীয় দুৰ্গোৎসৱত মায়ে আশীৰ্বাদ কৰক সকলোকে, যাতে আমি
এখন সুন্দৰ সমাজ গঢ়িব পাৰোঁ, এখন সুন্দৰ এক দৃঢ় মনোভাৱেৰে আমি ক'ব পাৰোঁ যে এই বৰগছা অঞ্চলৰ পৰা এখন সুন্দৰ সমাজে সমগ্ৰ অসমে দেখা পাওঁ। গতিকে আমাৰ অনুপ্ৰেৰণা স্বৰূপ অনুপম দা আমাৰ সকলোৰে এক সাহস। আজি মইতো কৈছোঁৱে যে মোৰ ব্যক্তিগতভাৱে যথেষ্ট মোৰ ভাল লাগিল, কাৰণ মাজতে এজন দাদাৰ তাত কাম কৰা ল'ৰাক মই লগ পাইছিলোঁ। তেতিয়া মই সুধিছিলোঁ যে দাদাই কেনেকৈ কাম কৰে ক'বা নেকি? তেতিয়া সি বিশেষ একো নক'লে, সি এটাই ক'লে যে দাদাৰ তাত ইমান ল'ৰাই কাম কৰে ভাবিব নোৱাৰি, মানে ভবাৰো অগোচৰ। আৰু সেই সপোন আমি অসমীয়া এজনে এজনে মনত পুহিব লাগিব যে আমিও এক বিশাল অনুষ্ঠান গঢ়িব পাৰোঁ, আমিও অসমখনক এক নতুন দৃঢ়তাৰে আগুৱাই নিব পাৰোঁ। গতিকে আজি এই শাৰদীয় দুৰ্গোৎসৱত মই আৰু বিশেষ নকওঁ, মাৰ আশীৰ্বাদ বিচাৰিছোঁ। নিশিতা বা বৌ সকলোৱে কোৱাৰ নিচিনাকৈ প্ৰত্যেক বছৰে এবাৰৰ বাবে হ'লেও এই দুৰ্গোৎসৱত আহিবলৈ মনে প্ৰাণে বিচাৰিম, যে মাৰ আশীৰ্বাদ ল'বলৈ আহিম। সকলোৱে ভালে কুশলে থাকক, লগ পাম আকৌ। মোৰ ইমানতে মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ।